হেল্ল' ফ্ৰেণ্ডছ, মই আজি যিটো ভিডিঅ' বনাব গৈ আছোঁ, স্মুইলৰ যিটো ইউজাৰ নেম কেনেকৈ চেঞ্জ কৰিব লাগে তাৰ ওপৰত এইটো মই ভিডিঅ' বনাব গৈ আছোঁ। চাই যাব। প্ৰথমে স্মুইল অ'পেন কৰোঁতে এনেকৈ ওলায়। এই তলত একেবাৰে তলত যে দেখিছে এই দুটা এনেকৈ মাথা দুটা আছে। এইখিনি আপোনাৰ হেডছেটৰ এনেকৈ চিম্বল আছে, কিন্তু মাইকৰ চিম্বল আছে। এইখিনিত আছে আপোনাৰ হেৰিকেইটা, এইটো আপোনাৰ মেছেজ আৰু হেৰি নটিফিকেশ্যন চাবৰ কাৰণে। যিটো আপোনাৰ ৰাইট চাইডে একেবাৰে লাষ্টত এটা মাথা আছে এইটোত ক্লিক কৰিব। ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত নেটৱৰ্কটো অকণ শ্ল' আছে। এতিয়া মোৰ এইটো আপোনাৰ ইউজাৰ নেম এইটো দেখিছেনে, অভিজিত ওলাই আছে। এই নামটো মই যিমান চেঞ্জ কৰিব বিচাৰিছোঁ, যেতিয়া প্ৰথম স্মুল খোলোতেনে কিবা স্মুলিয়ান কিবা কিবি নাম্বাৰ কিছুমান হৈ পেলাই থাকে, সেইটো চেঞ্জ কৰিব বহুতেই নোৱাৰি। সেইকাৰণে মই এই ভিডিঅ'টো বনালোঁ, কেনেকৈ চেঞ্জ কৰিব দেখুৱাই আছোঁ। এনেকৈ প্ৰথমতে আপুনি ইয়াত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত এনেকৈ ওলাব। ওলোৱাৰ পিছত এই ওপৰত যে দেখিছে, ৰাইট চাইডে ওপৰত এই 3টা ফুট আছে যে, তাত ক্লিক কৰিব। ক্লিক কৰি দিলোঁ। তাত ওপৰত দেখিছে একেবাৰে ওপৰত ছেটিংছ আছে। এই ছেটিংছত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত তললৈ যাব। ওপৰত আছে কাষ্টমাইজ প্ৰফাইল, শ্ব' মেনশ্যনছ, ডিছপ্লে নেম। এইটো আপোনাৰ VIP হ'লে এইকেইটা কামত দিব। বাকী যদি নন VIP হয় এইবোৰ কাম নাই ওপৰৰখিনি। এটা আছে এই একাউণ্ট দেখিছেনে, এই একাউণ্টত গৈ পেলাই প্ৰথম আছে ইমেইল, যিটো আপোনাৰ মোবাইলত যিটো ইমেইল ID আপুনি ইউজ কৰি আছে, সেই ইমেইল IDটো ইয়াত আপুনি ভৰাই দিব। ইয়াত লিখি দিব। নভৰালেও একো প্ৰব্লেম নাই, ভৰাই থ'লে ভাল হয়, আপোনাৰ VIP এক্সেছ কৰিবৰ কাৰণে সুবিধা হয়। তাৰপিছত আপোনাৰ ইউজাৰ নেম দেখিছেনে, তাৰ নেক্সটতে আছে ইউজাৰ নেম। এইটো ইউজাৰ নেম। এইটো আপোনাৰ চেঞ্জ কৰিবলৈ হ'লে আপুনি প্ৰথমতে কাটি ল'লে। আপোনাৰ কিবা কিবি থাকে যে, এইটো কাটি ল'লোঁ। কাটি ল'লোঁ। কাটি লোৱাৰ পিছত আপোনাৰ যিটো ইউজাৰ নেম আপুনি ভৰাব বিচাৰিছে, আপোনাৰ যিটো নাম লিখিব বিচাৰিছে, মই এনেই এক্সাম্পল লিখিলোঁ। মোৰ নিজৰ নামটো লিখিছোঁ, ABHIJIT। কেতিয়াবা কি হয়, এই অভিজিত নামৰ কেইবাটাও আপোনাৰ ইউজাৰ নেম থাকিলে মানে চাওক, এতিয়া অ'কে মাৰি দিলোঁ, ৰাইট চিনডাল মাৰি দিয়াৰ পিছত এই ছেভ দেখিছে, তলত ছেভ আহিলে। এই ছেভটো ক্লিক কৰিব লাগিব। ক্লিক কৰিলোঁ। আপডেটিং ইয়ৰ প্ৰফাইল দেখিছেনে, এই দেখিছে, চৰি দিছ ইউজাৰ নেম ইজ অলৰেডি টেকেন। চেঞ্জ নহ'লে এতিয়া আপোনাৰ কি কৰিব, আপোনাৰ নামটোৰ আগত ধৰি লওক অভিজিত লিখিলোঁ, ABHIJIT লিখি পেলাই কিবা চিম্বল কেইটামান ভৰাই দিলোঁ। এই তলত এইকেইডাল দি দিলোঁ। দি দিয়াৰ লগে লগে আপোনাৰ আকৌ ইয়াত তললৈ আহিলোঁ। আহি পেলাই এইটো ছেভ দেখিছেনে, ছেভ কৰি দিলোঁ। এইবাৰ ল'ব নাই জানো, এইবাৰো নল'লে, এইবাৰো নহ'লে। তাৰমানে সেইটো নামো কোনোবাই লিখি থৈছে। এতিয়া মই লিখিলোঁ, চাওক এতিয়া 1 2 3 4 5 6 তাৰপৰা এনেকুৱা দি দিলোঁ, স্লেছ দি দিলোঁ। দি পেলাই আকৌ লিখিছোঁ ABHIJIT লিখিলোঁ, আকৌ এটা স্লেছ দিছোঁ। এইবাৰ লয় নাই চাওঁ। এনেকৈও কোনোবাই লিখি থৈছে নেকি আকৌ আগতে। ক্লিক কৰিলোঁ। এইবাৰ চাওক, এইবাৰ হৈ গ'ল। মোৰ ইউজাৰ নেমটো চেঞ্জ হৈ গ'ল। মানে এনেকৈ কোনেও লিখি থোৱা নাই, সেইটো কাৰণে মোৰ চেঞ্জ হৈ গ'ল। তেনেকৈ কৰিব, আপোনালোকৰো চেঞ্জ হ'ব। তাৰপিছত বাকী অন্য একো নাই, বেক মাৰি দিব। বেক মাৰি দিলে হৈ গ'ল। আকৌ আপোনাৰ বহুতেই মই কওঁ যে আপোনাৰ ষ্টেটাছত মেম্বাৰ অফ ARBG লিখক। বহুতে কৈছে মই নাজানো লিখিব। সেইটো অন্য একো নাই, আপোনাৰ প্ৰফাইলটো এনেকৈ আপুনি এইটোত ক্লিক কৰিলে, এই ৰাইট চাইডৰ সেইটোত ক্লিক কৰাৰ লগে লগে, ক্লিক কৰাৰ পিছত আপোনাৰ নেমটো দেখাব। তাৰ তলতে ইয়াত যে দেখিছে এই খালী জেগাখন যে, এইখন খালী যেতিয়া বৰ্তমান লিখি থোৱা আছে, কিপ ছাপৰ্টিং BOS জয় এখন লিখি থৈছোঁ, সেইখিনিত আপুনি ক্লিক কৰি দিব জাষ্ট। অন্য একো কৰিব নালাগে। ক্লিক কৰি দিলে, ক্লিক কৰি দিয়াৰ পিছত এইখন দেখিছেনে, পাৰ্চনেল মেছেজ
যিখিনি পাৰ্চনেল মেছেজ লিখা আছে ডিছপ্লে নেমৰ তলতে, তাত আপুনি লিখি দিলে, যি আপুনি লিখিব ইচ্ছা কৰিছে সেইটো আপুনি লিখি দিলে। মই যেনেকৈ বাকীবোৰ কাটি দিলোঁ, অকল জয় আই অসমটো ৰাখিছোঁ। তেনেকেই আপোনাৰ কৰিলেই হ'ল। আপুনি জয় আই অসম, যেনে মেম্বাৰ, MEMBER, মেম্বাৰ অফ ARBG হৈ গ'ল। হৈ যোৱাৰ পিছত আপুনি একো কৰিব নালাগে, জাষ্ট বেক মাৰি ওলাই আহক, আপোনাৰ এইটো চেঞ্জ হৈ যাব অট'মেটিক। ছেভ বা একো কৰিব নালাগে, অট'মেটিক ছেভ হৈ যাব। ইয়াত দেখিছেনে, জয় আই অসম মেম্বাৰ অফ ARBG। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট বক্সত কমেণ্ট কৰিব যদি অন্য কিবা বিচাৰিছে ভিডিঅ'। থেংক ইউ।